নমস্কাৰ, মই আনন্দ কছাৰী আজি পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত PFত ডেট অফ এক্সিট কেনেকৈ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। শেষত ভিডিঅ'টো চাই লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধু বান্ধৱীসকল। বলক তেন্তে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমাৰ ডেস্কটপত থকা যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ম। ঠিক আছে, মই গুগল ক্ৰম ব্ৰাউজাৰটো খুলিম। এই গুগল ক্ৰম ব্ৰাউজাৰটো খোলাৰ পিছতে আমি ইয়াতে এই সাৰ্চ বাৰত EPF মেম্বাৰ লগইন, ঠিক আছে, EPF মেম্বাৰ লগইন লিখি এইটো সাৰ্চ কৰি দিম। সাৰ্চ কৰাৰ পিছতে এয়া দেখিছে পোনপ্ৰথমে যোনটো লিংক শ্ব' হৈ আছে মেম্বাৰ হোম এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন, ঠিক আছে, এইটোত আমি ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছতে নেক্সট পেজ এটা খোল খাব। নেক্সট পেজটো খোল খোৱাৰ পিছতে আমি ইয়াতে দেখিছে UN নাম্বাৰ, আপোনালোকৰ UN নাম্বাৰটো ইয়াতে লিখিব। তাৰপিছত ইয়াতে আপোনাৰ পাছপৰ্ট, ঠিক আছে, ইয়াতে পাছপৰ্টটো লিখিব। লিখি পেলাই ইয়াৰ পিছতে আপুনি ইয়াতে কেপচা কোডটো এজ ইট ইজ যেনেকুৱা শ্ব' হৈ আছে ইয়াতে আমি লিখি পেলাই এইটো চাইন ইনত ক্লিক কৰি দিম। ঠিক আছে, চাইন ইনত ক্লিক কৰাৰ পিছতে পুনৰ নতুন এখন পেজ খোল খাব। ঠিক আছে, পেজখন খোল খোৱাৰ পিছত আমি ইয়াতে ওপৰত দেখিছে আপোনালোকে মেনেজ, ঠিক আছে, এই মেনেজত গৈ ইয়াৰ একেবাৰে তলত দেখিছে আপোনালোকে মাৰ্ক এক্সিট, ঠিক আছে, এই মাৰ্ক এক্সিটত ক্লিক কৰি দিম। ঠিক আছে, ক্লিক কৰাৰ পিছতে পুনৰ এখন নতুন পেজ খোল খাব। ইয়াতে দেখিছে আপোনালোকে চিলেক্ট এমপ্লয়মেণ্ট, ঠিক আছে, ইয়াতে এমপ্লয়মেণ্টটো চিলেক্ট কৰি ল'ম। এইটো চিলেক্ট কৰাৰ পিছতে পুনৰ এখন নতুন পেজ খোল খাইছে, দেখিছে আপোনালোকে। ইয়াতে দেখিছে আমি ইয়াতে মেইন গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াতে লাষ্ট যোনটো নেকি এমপ্লয়াৰ লাষ্ট কণ্ট্ৰিবিউশ্যন সেইটো চাম আমি। ইয়াতে আমাৰ আছে লাষ্ট ফেব্ৰুৱাৰী 2022, ঠিক আছে। সেয়েহে আমি ফেব্ৰুৱাৰী মাহৰ যিকোনো এটা ডেট চিলেক্ট কৰিম, ঠিক আছে। ইয়াতে ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখটো চিলেক্ট কৰিম মই। ইয়াতে ৰিচিলেক্ট ডেট অফ এক্সিট, ইয়াতে পুনৰ আকৌ 21 তাৰিখটো ইয়াতে চিলেক্ট কৰিম আমি। চিলেক্ট কৰাৰ পিছত ইয়াতে দেখিছে চিলেক্ট ৰিজন অফ এক্সিট, এইটোত আমি যিকোনো এটা ৰিজন চিলেক্ট কৰিম। পৰাপক্ষত আপোনালোকে ইয়াতে শ্বৰ্ট ছাৰ্ভিচ লাষ্টত যোনটো দেখিছে শ্বৰ্ট ছাৰ্ভিচ এনি আদাৰ ৰিজন, তো এইটো চিলেক্ট কৰিব। ঠিক আছে, মই এইটোৱে চিলেক্ট কৰিম। এইটো চিলেক্ট কৰাৰ পিছত ইয়াতে দেখিছে ইয়াতে টিক এটা কৰিব দিছে। এইটো টিক কৰাৰ পিছত তলত দেখিছে আপোনালোকে ৰিকুৱেষ্ট OTP, ইয়াতে ক্লিক কৰি দিম। ঠিক আছে, ৰিকুৱেষ্ট OTP কৰাৰ লগে লগে আপোনালোকে ইয়াতে এটা এয়া আহি গৈছে হেভ ইউ ৰিড দ্য পইণ্টছ কেয়াৰফুলি, এইটো আমি য়েছ কৰি দিম। কৰাৰ পিছত দেখিছে মোৰ তাত OTP এটা অলৰেডি আহি গৈছে। সেই OTPটো আমি ইয়াতে এণ্টাৰ কৰি দিম। OTPটো লিখাৰ পিছতে আমি অকণমান স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰি ইয়াতে দেখিছে আপোনালোকে আই হেভ ৰিড দ্য বিল' পইণ্টছ কেয়াৰফুলি, এইখিনি আমি সম্পূৰ্ণ পইণ্টছখিনি ভালদৰে পঢ়ি চাম। ভালদৰে পঢ়ি তলত ছাবমিটত আমি ক্লিক কৰি দিম। ঠিক আছে, সম্পূৰ্ণ ভালদৰে পঢ়ি চাব আপোনালোকে। ইয়াতে আমি ছাবমিটত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছতে দেখিছে আপোনালোকে এলাৰ্ট আহিছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু আপডেট ডেট অফ এক্সিট, সেইটো আপডেট কৰি দিম। ঠিক আছে, কৰাৰ পিছতে এয়া দেখিছে বন্ধু বান্ধৱীসকল ডেট অফ এক্সিট আপডেটেড ছাকচেছফুলি, ঠিক আছে, ডেট অফ এক্সিট অলৰেডি হৈ গ'ল আমাৰ, তো এইটো আমি অ'কে কৰি দিম। ঠিক আছে, অ'কে কৰাৰ পিছতে দেখিছে আপোনালোকে ইয়াতে আমাৰ সম্পূৰ্ণ ডিটেইলছ আহি গৈছে, ডেট অফ জইনিং, ডেট অফ এক্সিট সকলোখিনি আহি গৈছে ইয়াতে। তো আমি এতিয়া আমাৰ PFৰ সম্পূৰ্ণ ফুল এণ্ড ফাইনেল ছেটেল কৰিব পাৰোঁ।
ঠিক আছে। ঠিক আছে, তেনেহ'লে বন্ধুসকলে অতি সহজভাৱে ডেট অফ এক্সিটটো কৰিব পাৰি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ফুল এণ্ড ফাইনেল চেটেল কেনেকৈ কৰে সেই বিষয়ে যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব, মই অতি সোনকালে সেই বিষয়ৰ ওপৰত এটা ভিডিঅ' বনাম। ধন্যবাদ।